নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে ষ্টাডি চেণ্টাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত পুলিচৰ SI পৰীক্ষাত আহিব পৰা কেইটামান প্ৰশ্ন আলোচনা কৰিম। আজি এইটো SI পৰীক্ষাৰ বাবে বনোৱা প্ৰথম ভিডিঅ', গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। কুৱেশ্যন নম্বৰ 1, যদি ABCD সমান 24 হয় তেন্তে DE সমান কিমান? অপশ্যন এত আছে 20, বিত আছে 21, চিত আছে 22 আৰু ডিত আছে 23। এতিয়া আমি এনচাৰটোলৈ আহিলোঁ। ইংৰাজী এলফাবেটৰ প্ৰথম আখৰটো এৰ মান ধৰিলোঁ আমি 1। ঠিক তেনেদৰে 2 নম্বৰ স্থানত আছে বিৰ মান 2 আৰু চিৰ মান 3 আৰু ডিৰ মান 4 ধৰি আমি সিহঁতৰ মানকেইটাক যদি পূৰণ কৰি দিওঁ তেন্তে আমি কিমান পাওঁগৈ? 24। 1 × 2 × 3 × 4 = 24। ঠিক তেনেদৰে 4 নম্বৰ স্থানত আছে ডি আৰু 5 নম্বৰ স্থানত আছে ই। ডি আৰু ইক যদি আমি পূৰণ কৰোঁ 4 × 5 = কিমান হ'বগৈ? 20। গতিকে 1 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 20। কুৱেশ্যন নম্বৰ 2, 2 নম্বৰ কুৱেশ্যনটোত আমাক কি কৈছে যে খালী ঠাইৰ জেগাবিলাকত ইয়াৰ মানকেইটা ভৰাবলৈ কৈছে। অপশ্যন এত আছে, অপশ্যন বি, অপশ্যন চি, অপশ্যন ডি। এতিয়া কোনটো হ'ব আমাক সুধিছে। এতিয়া আমি খালী জেগাবিলাক চালোঁ আৰু শেষত চালোঁ যে ABBN আছে। গতিকে আমি প্ৰতিটোৰে কি বনাব লাগিব? ABBN বনাব লাগিব। গতিকে কি কৰিব লাগিব? আমি 4টা ভাগ কৰি ল'লোঁ। প্ৰথম খালী জেগাত হ'ব বি, পিছৰ খালী জেগাত হ'ল এন, অৰ্থাৎ ABBN হ'ল। তাৰ পিছৰ ক্ষেত্ৰত কি হ'ল? মাজৰ খালী জেগা দুটাত কি হ'ব লাগিব? ABBN হ'বলৈ BB হ'ব লাগিব। আৰু একেবাৰে শেষৰটোত কি হ'ব লাগিব? খালী জেগা দুটাত কি হ'ব লাগিব? A আৰু N। গতিকে আমি ABCD অপশ্যনকেইটা মিলাই চালোঁ। গতিকে এনচাৰ কোনটো হ'ব? অপশ্যন ডি, BN BB AN। কুৱেশ্যন নম্বৰ 3ত আমাক কি কৈছে যে তলৰ ডায়েগ্ৰামকেইটাত মিচিং নাম্বাৰটো আমাক উলিয়াবলৈ কৈছে। অপশ্যন এত আছে 35, বিত আছে 36, চিত আছে 37, ডিত আছে 38। এতিয়া আমি ইয়াত দেখিছোঁ যে 3টা ত্ৰিভুজ আছে। প্ৰথম ত্ৰিভুজটোত আমাৰ কি আছে? তলত আছে 12, 13, ওপৰত আছে 25। আমি 12 আৰু 13টো যদি প্লাছ কৰোঁ তেন্তে আমি ওপৰৰ মানটো পাওঁ 25। ঠিক তেনেদৰে দ্বিতীয় ত্ৰিভুজটোত কি আছে? 27 আৰু 24টো যদি আমি প্লাছ কৰোঁ তেন্তে ওপৰৰ নাম্বাৰটো পাওঁ 51। এতিয়া 3 নম্বৰ ত্ৰিভুজটোত একেই হ'ব। 27 আৰু আননোন মানটো যদি আমি প্লাছ কৰোঁ তেন্তে ওপৰৰ মানটো আমি পাওঁ 64। আমি ধৰি ল'লোঁ আননোন মানটো x। 27 + x = 64, x = 64 - 27, x = 37। গতিকে কুৱেশ্যন নম্বৰ 3টো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি 37। কুৱেশ্যন নম্বৰ 4টো একেই কৈছে যে যিটো প্ৰশ্নবোধক আছে প্ৰশ্নবোধকটোৰ জেগাত কি হ'ব? অপশ্যন এত আছে 4, অপশ্যন বিত আছে 6, অপশ্যন চিত আছে 8, অপশ্যন ডিত আছে 9। এতিয়া আমি প্ৰথম লাইনটোলৈ আহিলোঁ। প্ৰথম লাইনটোত কি আছে? 3, 5, 4 আৰু তলত আছে 60। এতিয়া আমি 3 আৰু 5 আৰু 4 এইকেইটা যদি আমি পূৰণ কৰোঁ তেতিয়া কি হ'ব? 3 × 5 = 45 আৰু 45ৰ লগত 4 পূৰণ কৰিলে 60। আৰু আমি শেষৰ লাইনটো যদি চাওঁ, শেষৰ লাইনটোত কি আছে? 5, 7, 4 এইকেইটা আমি যদি পূৰণ কৰোঁ তেতিয়া কি হ'ব? 7 × 5 = 35 আৰু 35ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব? 140। এতিয়া ঠিক তেনেদৰে আমাৰ এই প্ৰশ্নবোধকৰ মানটো আৰু 4 আৰু 4 এইকেইটা যদি পূৰণ কৰোঁ তেতিয়া কিমান ওলাব লাগিব? 96। এতিয়া আমি ধৰি ল'লোঁ যে প্ৰশ্নবোধকৰ যিটো মান আছে, ভেলু আছে, সেইটো ভেলুটো a বুলি ধৰি ল'লোঁ। 4 × 4 × a = 96। 4 × 4 মানে 16 × a = 96। a = কি হ'ব? 16টো এইফালে লৈ আনিলোঁ, 96/16। a = 16 96ক ছবাৰ গ'ল। a = 6। গতিকে 4 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 5, যদি x অনুপাত y = 2:3 হয় তেন্তে 3x + 2y / 9x + 5y ৰ মান কিমান হ'ব? অপশ্যন একত আছে 11/4, অপশ্যন 2ত আছে 4/11, অপশ্যন 3ত আছে 1/2, অপশ্যন 4ত আছে 5/14। এতিয়া আমি ধৰি ল'লোঁ xৰ ভেলু সমান 2 আৰু y ৰ ভেলু সমান 3। এতিয়া আমি 3x + 2y আৰু / 9x + 5y x আৰু y মানটো বহুৱাই দিলোঁ। 3 × 2 + 2 × 3 আৰু তলত হ'ল 9 × 2 + 5 × 3। গতিকে কি হ'ল?
2 3 গুণ 6 যোগ 2 3 গুণ 6 আৰু তলত হ'ল 2 9 গুণ 18 আৰু 3 5 গুণ 15 অৰ্থাৎ কিমান হ'ল ওপৰ দুটা 6 + 6 = 12 18 + 15 = 33 এই দুইটাক 3ৰে কটাকটি যায় 3 12ক 4 বাৰ গ'ল আৰু 11ক 33 বাৰ গ'ল আৰু 33ক 11 বাৰ গ'ল সমান কি হ'লগৈ 4/11 গতিকে 5 নম্বৰ কুৱেশ্যনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ 2 4/11 কুৱেশ্যন নম্বৰ 6 এইটো সৰল কৰিবলৈ কৈছে 5 + √5 + √11 + √19 + √29 + √49 ইয়াৰ অপশ্যন কেইটা দিছে অপশ্যন A 3 অপশ্যন B 2 অপশ্যন C 4 অপশ্যন D 6 এতিয়া আমি প্ৰথমকেইটা একেই ৰাখিম আৰু প্ৰথমে আমি একদম শেষৰটো ভাঙি যাম প্ৰথমে 5 + 11 + 19 + 29 সেইখিনিলৈকে আমি একেই ৰাখিলোঁ শেষৰ 49টো আমি কি লিখিলোঁ 7 স্কোৱাৰ এতিয়া স্কোৱাৰটোৱে √ওভাৰডাল কাটি দিয়ে নেক্সট চাইড আমাৰ কি হ'বগৈ যে স্কোৱাৰটোৱে √ওভাৰডাল কাটি দিয়াৰ লগে লগে থাকিল 7 29 + 7 হ'ল আকৌ তাৰ পিছৰ শাৰীলৈ আহিলোঁ আমি পিছৰ শাৰীত আমি কি পাতিছোঁ 6 স্কোৱাৰ কেলৈ পাতিলোঁ যে 29 + 7 = 36 36ৰ আমি যদি বৰ্গ কৰোঁ তেতিয়া কি হ'ব 6 স্কোৱাৰ গতিকে স্কোৱাৰটোৱে √ওভাৰডাল কাটি দিলে নেক্সট চাইড হ'লগৈ কি থাকিলে কি 19 + 6 আমি চাইডলৈ কৰিছোঁ তাৰ পিছৰ শাৰী 19 + 6 সমান কি হয়গৈ 25 গতিকে আমি নেক্সট চাইড কি কৰিলোঁ 25ক বৰ্গ কৰিলে 5 স্কোৱাৰ হয় আৰু স্কোৱাৰে √ওভাৰডাল কাটি দিলে তাৰ পিছৰ শাৰীত হ'লগৈ কি 11 + 5 = 16 এতিয়া 16ক আমি যদি বৰ্গ কৰোঁ তেতিয়া কি হয় 4 স্কোৱাৰ গতিকে কি হ'ব স্কোৱাৰটোৱে √ওভাৰডাল কাটি দিলে থাকিলে কি 4 + 5 = 9 আকৌ 9ক যদি আমি বৰ্গ কৰোঁ তেতিয়া কি হ'ব 3 স্কোৱাৰ আৰু স্কোৱাৰটোৱে √ওভাৰডাল কাটি দিলে থাকিব কি 3 গতিকে 6 নম্বৰ কুৱেশ্যনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ A 3 আজি প্ৰশ্ন উত্তৰ সৈতে নিমানেই যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে জনাব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ যোগাযোগ হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ